যেতিয়া আপোনালোকৰ ছোৱালীজনীয়ে কথা পতা বন্ধ হৈ যাব, কথা পতা যেতিয়া ছোৱালীজনী বন্ধ হৈ যাব, আপুনি মন দিলে শুনিব। আছে গ'ল আহিবা। এইটো হ'লে কিন্তু সাৱধান, গম পাব যে মাক বাপেকতকৈও শাসন কৰা কোনোবা এজন ওলা বোলে হৰি। থেংক ইউ বহুত বহুত ধন্যবাদ। আমাৰ ডেকা শক্তিটো ইমান উৎসাহ দেখি ভাল লাগিছে। ডেকাখিনি সঁচাকৈ আমাৰ ঘৰখনৰ কিন্তু হিৰ' দেই। কাৰোবাৰ সন্তান, কাৰোবাৰ ককায়েক, কাৰোবাৰ ভায়েক, তেওঁলোক কিন্তু হিৰ'। তেওঁলোকে যদি সদায় নিচাৰ পৰা আঁতৰি থাকিব পাৰে, তেওঁলোকৰ মাক সদায় সুৰক্ষিত, ভনীয়ে সুৰক্ষিত, বায়েক সুৰক্ষিত, সকলো সুৰক্ষিত হৈ থাকে। ডেকা শক্তিটোৱে আমাৰ মূল শক্তি। তেওঁলোক যিমানে ষ্ট্ৰং হৈ থাকিব, আমাৰ অসম শক্তিশালী হৈ থাকিব, চৰাইবাহী শক্তিশালী হৈ থাকিব, আমাৰ ভাৰতবৰ্ষ শক্তিশালী হৈ থাকিব। গতিকে যিমান পাৰি ডেকা শক্তিটো বেলেগত নিচাটো লগাব লাগে। আমাৰ এই যি নিচা আমাৰ গিল থকা ফাৰ্মাচীত পায়, সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে। মই আকৌ ভাবিছিলোঁ বোলো বেমাৰহে এনেকৈ বিয়পে নেকি, হাত চাপৰি নিবিয়পে নেকি, এফালে বজাইছে এনেকৈ বিয়পি যায় যে চাপৰিকেইটা, কৰোণাটোহে বিয়পে নেকি এনেকৈ এজনৰ পৰা এজন। বজালে ভালকৈ বজাব লাগে। থেংক ইউ। আপোনালোকে এটা কথা মন কৰিছেনে বাৰু, আমাৰ ল'ৰা ছোৱালীবিলাকক, সৰু ল'ৰা ছোৱালীবিলাকক মাকে সদায় এনেকৈ লয়, মাকে এনেকৈ কঁকালত বহুৱাই লয়। আপোনালোকে আজিৰ পৰা মন কৰিব, হয়নে নহয়? মাকে এনেকৈ লয়, এনেকৈ লয়। বাপেকে কিন্তু প্ৰায় বাপেকে এনেকৈ কান্ধত উঠাই লয় ল'ৰা ছোৱালী। আপোনালোকে মন কৰিছেনে নাই? কৰিছেনে নাই? মাকে এনেকৈ কোলাত ল'ব, কঁকালত লৈ এনেকৈ ভেজা দি কিবা কাম কৰিব বা কিবা। বাপেকে কিন্তু সদায় এই গলধনত লয়। কিয় লয় জানেনে? গম নোপোৱাকৈ মাকে নিজৰ সন্তানক শিকায়। মাকে যিমানলৈকে দেখিছে, সন্তানকো সেই লেভেলটোত গম নোপোৱাকৈ লৈ দেখুৱায় পৃথিৱীখন, যে মই যেনেকৈ দেখিছোঁ পৃথিৱীখন তেনেকৈ দেখ। মাকে শিকায়। বাপেকে কান্ধত কিয় লয় জানেনে? বাপেকে ল'ৰাটো বা ছোৱালীজনীক গম নোপোৱাকৈ শিকায় যে মই পৃথিৱীখন যিমানলৈ দেখিছোঁ, তই মোতকৈ বেছিকৈ দেখ, সেইকাৰণে দাঙি দিয়ে বোলে হৰি। থেংক ইউ। অনুষ্ঠান আৰু দীঘল নকৰোঁ, অনুষ্ঠান আমি সামৰোঁ। এটা কথা কৈ হা, জীৱনত আপোনালোকৰ যিমানেই দুখ নহওক কিয়, চকুৰ পানী কেতিয়াও জমা কৰি নাৰাখিব, কাৰণ জমা হৈ থকা পানীত মেলেৰিয়া মহে কণী পাৰে। থেংক ইউ। সকলো ভালে থাকক। বেহাৰবাৰীক এনেকৈ মৰম দিয়ক। আপোনালোকৰ মৰমৰ কাৰণে 10 বছৰ হ'ল, আৰু আমাৰো আপোনালোকলৈ শ্ৰদ্ধা থাকিল, ভক্তি থাকিল। সদায় ভালে থাকক। অনুষ্ঠান সামৰিছোঁ। আমাৰ মোহনে কিবা এটা গাই অনুষ্ঠানটো সামৰিব দুএষাৰ কৈ। মানে সঁচাকৈ আমি অনুষ্ঠান সামৰাৰ আগত সঁচাকৈ আপোনালোকক কি নাই, এনেকৈ ক'লেতো নহ'ব ন। হাত ভাঙাটোৰ কথা সুধিছোঁ। মোতকৈ হাতখন যে ভাঙা আছিল দেখিছিলে, কেটেকা বাইদেৱে ঠিক কৰি দিলে। এতিয়া আকাশ দাহে ধান্দা মাৰি আছে কেটেকা বাইদেউ। সদায় জীৱনত সাৱধান হৈ থাকিব দেই। এতিয়া কিন্তু অপৰাধীৰ সংখ্যা বেছি, ঠগবাজিৰ সংখ্যা বেছি। আমাৰ মোহনে কোৱা নিচিনা আজিকালি সুবিধা পালে মানুহে মানুহক বেঙেনা দিয়ে, বাঁহ দিয়ে, পইচা দি ঠগে। বাঁহ দিয়ে বুলিও কয়, হয়নে? যে এই মোক 1000 টকা এটা বাঁহ দি দিলে, কয়নে নকয়? আমি এটাই আপোনালোকক অনুৰোধ কৰিলোঁ যে জীৱনত বহুতে বাঁহ দিব, কিন্তু বাঁহ ঘূৰাই কিন্তু পেণ্ডেলৰ দাদাহঁতেহে নিব। আৰু সঁচাকৈ আপোনালোকৰ ওচৰত ধন্যবাদ, এই সমিতিৰ ওচৰত ধন্যবাদ। এনেকুৱা এটা ঐতিহাসিক অনুষ্ঠানত, এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পাইছোঁ। ৰাইজৰ আশীৰ্বাদ। 55 সংখ্যক 125 বছৰীয়া এই যাত্ৰা, 165 বছৰীয়া এই যাত্ৰাত যে আমি অংশীদাৰ হ'লোঁ, এইটো আমাৰো এটা সুভক্ষণ, আমাৰো মনত থাকিব। আমি নোহোৱা হৈ যাব, বেলেগৰো মনত থাকিব। আৰু তাতকৈ ডাঙৰ কথা, 7 নৱেম্বৰ তাৰিখে যিটো অনুষ্ঠান সমিতিৰ পৰা আগতে আমি গম পালোঁ, 7 নৱেম্বৰ তাৰিখে ইয়াত 12খন ভাওনা একেলগে হ'ব, আৰু গোটেই চৰাইবাহী অঞ্চলত 23খন অংকীয়া ভাওনা একেলগে হ'ব। গতিকে এয়া সমিতিৰ লগতে আপোনালোকৰ সহায় সহযোগ আৰু শুভেচ্ছাৰ কাৰণে হৈছে, আৰু আমি শুভেচ্ছা দিছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অনুষ্ঠান বা সুকলমে পাৰ হৈ যাওক, সকলো ভালে থাকক। আৰু এই অনুষ্ঠানত মাতাৰ বাবে আপোনালোকক লগতে সমিতি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি অনুষ্ঠান